কৃষ্ণক আৰাধি কৰে শ্ৰৱণ কীৰ্তন এহি মানে মাত্ৰ পুৰুষাৰ্থ পুৰুষৰ আন কৰ্ম সবে ব্যৰ্থ হৰি বিমুখৰ। যেতিয়া ভকতৰ জনৰ সংগ ৰংগে সৰ্বক্ষণ, ভকতৰ সংগত আমি ৰং মনেৰে কি কৰিব লাগিব? কৃষ্ণক আৰাধি কৰে শ্ৰৱণ কীৰ্তন, আমি কৃষ্ণৰ শ্ৰৱণ কীৰ্তন কৰিব লাগিব। এহি মানে মাত্ৰ পুৰুষাৰ্থ পুৰুষৰ বুলি কৈছে। এইটোৱে চাৰি পুৰুষাৰ্থ পুৰুষৰ। পুৰুষৰ মানে ইয়াত মতা মানুহক বুজিলে ভুল হ'ব দেই। পুৰুষ শব্দটোৱে আমাক জীৱক বুজাইছে, জীৱক বুজাইছে, জীৱ পুৰুষ, দেহ প্ৰকৃতি। এইকাৰণে পঞ্চম স্কন্ধ ভাগৱতত ঋষভে 100টা পুত্ৰক ব্ৰহ্মাৱৰ্ত ৰাজ্যলৈ নি সেৱা জনাই এই কথাটো কৈছিল, বোপাইহঁত তোমালোকক মই আজি এটা ভাল কথা ক'বলৈ ইয়ালৈ মাতি আনিছো। মহন্তৰ সেৱা জানা মুকুটিৰ দ্বাৰ, স্ত্ৰীৰ সংগৰ সংগী নৰকে যাইবাৰ। এহি দুই গোটা পথা বন্ধৰ মুখ্যৰ, হেন জানি সতৰে লৈক সন্তৰ সংগ। অৰ্থাৎ তোমালোকে যদি আজিৰ দৰে মহন্তৰ সেৱা কৰা, মুক্তিৰ দুৱাৰখন খোলা হৈ থাকিব। আৰু যদি স্ত্ৰীৰ সংগ লোৱা তেতিয়াহ'লে তোমালোক বন্ধন হৈ থাকিব লাগিব। স্ত্ৰীৰ সংগৰ সংগী নৰকে যাইবাৰ, দুখ কষ্ট ভুগিব লাগিব। এতিয়া ইয়াত আমাৰ স্ত্ৰী শব্দটোৱে আমি ভবাৰ দৰে মাইকী মানুহক বুজোৱা নাই। যদি আমি পোনপটীয়া অৰ্থ কওঁ, মানে মাইকী মানুহৰ লগ ল'লে নৰকলৈ যাব লাগিব বুলি যদি অৰ্থভেদ কৰোঁ, বিয়া বাৰু কোনেও নকৰা হ'ব। কাৰণ তিৰোতা সংগ ল'লে যদি নৰকলৈ যাব লাগে, কোনে বিয়া পাতিব পাৰে? আচলতে ইয়াত স্ত্ৰী শব্দটোৱে মাইকী মানুহক বুজোৱা নাই। পুৰুষ মানে জীৱ, জীৱ মানেই পুৰুষ। ই মতা মানুহৰ দেহতো থাকিব পাৰে, মাইকী মানুহৰ দেহটোৰহে মতা মাইকী আছে, আত্মাৰ মতা মাইকী নাই। আত্মাৰ দুটা বস্তু আছে, কি? এটা সংস্কাৰী, এটা অসংস্কাৰী। সংস্কাৰী জীৱটো যদি মাইকী মানুহৰ দেহত থাকে, গাভৰু ছোৱালী দেহত থাকে, সেইগৰাকী মাইকী মানুহ বা সেইগৰাকী বোৱাৰী বা সেইগৰাকী জীয়াৰী ঈশ্বৰ ভক্তিপৰায়ণ হ'ব, ভকতৰ প্ৰতি শ্ৰদ্ধা হ'ব, ধৰ্মৰ প্ৰতি আস্থাশীল হ'ব। আৰু অসংস্কাৰী জীৱ এটা যদি ডেকা ল'ৰা বা মতা মানুহৰ গাত দেহত থাকে, সেইটো ডেকা ল'ৰা বা মতা মানুহ ধৰ্ম বিৰোধী হ'ব, ভকত বিৰোধী হ'ব, ঈশ্বৰৰ প্ৰতি তেওঁৰ আস্থাহীন হ'ব। এয়া হৈছে অসংস্কাৰী জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্য। গতিকে জীৱ মানে পুৰুষ, দেহ মানে প্ৰকৃতি বা স্ত্ৰী বা ভাৰ্যা বা দ্বাৰকা। বিভিন্ন পদবন্ধে দেহৰ সংজ্ঞা তেনেকৈ আগবঢ়াইছে। এতিয়া সেইকাৰণে কৈছে এহি মানে মাত্ৰ পুৰুষাৰ্থ পুৰুষৰ। পুৰুষ মানে জীৱ, মতা মানুহেই হওক বা মাইকী মানুহেই হওক, ঈশ্বৰৰ সেৱা কৰিলে, ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰিলে, ঈশ্বৰৰ কথা গালে, চাৰি পুৰুষাৰ্থ তেওঁ সাধন হৈ যাব, তেওঁ চিন্তা কৰিব নালাগে। আন ঈশ্বৰ বিমুখী মানুহে কেতিয়াও কৰ্ম সাধন কৰিব নোৱাৰে। এৰাও শুনন্তে উপজে জ্ঞান শুদ্ধ হুৱে মতি, ইহপৰ লোকত সুখ হত বীৰ কতি, মুখ্যটো অধিক সুখ সপ্ৰেম ভকতি, হেন হৰি কথাত নকৰে কোনে ৰতি। এতিয়া শুনন্তে উপজে জ্ঞান শুদ্ধ হুৱে মতি, আমি ঈশ্বৰৰ কথা শুনিব লাগে। কথা শুনিলেকে গুচে মনৰ সংশয়। আমি কৃষ্ণৰ কথা শুনিলেহে আমাৰ মনৰ সংশয়বিলাক দূৰ হ'ব। নাই, কৃষ্ণৰ কথা নুশুনিলে আমাৰ মনৰ সংশয় দূৰ নহয়। গতিকে কৈছে যে ইহপৰ লোকে সুখ, মুখ্যটো অধিক সুখ সপ্ৰেম ভকতি, যে সপ্ৰেম ভক্তিটো মুখ্যতকৈও শ্ৰেষ্ঠ সুখ। যিমানবিলাক সুখ আছে স্বৰ্গ সুখ তাতকৈ শ্ৰেষ্ঠ, স্বৰ্গ সুখতকৈ মুখ্য সুখ শ্ৰেষ্ঠ, আৰু মুখ্য সুখতকৈও সপ্ৰেম ভকতি ভকতৰ মাজৰ যিটো সুখ সেইটো তাতকৈ শ্ৰেষ্ঠ। এই কথাটো নুবুজি পেলাই এদিন এজন ভকতে ভগৱানক আপত্তি কৰিলে, প্ৰভু মোৰ ভকতিত সন্তুষ্ট হৈছে? হয় হয় সন্তুষ্ট হৈছো। তেওঁ ভাবিলে অহংকাৰ আহিলে, হয় হয় তোমাৰ ভকতিত সন্তুষ্ট হৈছো। মোৰ ভকতিত যদি সন্তুষ্ট হৈছা তেতিয়াহ'লে মোক মুক্তি দিয়া নাই কিয়? তুমি মুক্তি লাগে নেকি? বোলে লাগে। তো আকৌ যদি ভক্তি শুদ্ধ হৈছে মুক্তি পাব লাগে। হ'ব হ'ব, মই কাইলৈ ৰথ পঠিয়াই দিম, তুমি মুক্তি লৈ পেলাই মোৰ তালৈ গুচি যাব। পিছদিনাখন ৰথ পঠিয়াই দিলে আৰু ভকতজনক উঠাই লৈ গৈ পেলাই, মুক্তিৰ 5টা ভাগ আছে দেই। সপ্তাহ মানে শালুক্য, সামীপ্য, সাৰূপ্য, সাযুজ্য, লীন বা নিৰ্বাণ। এয়া শালুক্য মানে স্বলোক। তেওঁ স্বলোকত বৈকুণ্ঠত বহুৱাই থৈ দিছে, এওঁ বহি আছে। এওঁ ভাবিছিলে কি মই বৈকুণ্ঠত গৈ সকলো সময়তে কৃষ্ণৰ লগত আলাপ আলোচনা কৰি আনন্দত থাকিম। এদিন দুদিনকৈ 3-4 দিন পাৰ হ'ল, কৃষ্ণই তেওঁফালে নাচায়ো নুসুধেও, ইফালে মুখ আগেদি অহা যোৱা কৰি থাকে। এওঁ ভাবিলে সৰ্বনাশ,
যে মোৰ আজি 4 দিন হ'ল কোনো খা খবৰ নাই, কালিলৈ আহক ধৰিব লাগিব। পিছদিনা ৰৈ আছে দুৱাৰমুখতে, ভগৱান আহোঁতে আগভেটি ধৰিলে, ৰ'ব কি হ'ল? যে মইতো আজি আহি 4 দিন আছোঁ তোমাৰ ইয়াত, তুমি দেখোন মোৰ ফালে নোচোৱাও, এটা কথাও নুসুধা। বোলে সেইটোতো মই নাৰদক আগতে কৈ থৈ আছে, নাৰদক বিষ্ণু আচনটো কৈ বৈকুণ্ঠত মই নাথাকো ৰৈ, যোগীৰো হৃদয় এৰি সমুদায় থাকো ভকতৰ কীৰ্তন নচাই। গতিকে মোকতো তুমি বৈকুণ্ঠত নাপাবা, যোগীৰ হৃদয়তো মোক নাপাবা, মোৰ ভকতে য'ত মোৰ গুণ নাম লয় মই তাতহে থাকো। নহং তিষ্ঠামি বৈকুণ্ঠে যোগীনাং হৃদয়ে নচ মদ ভক্তা যত্ৰ গায়ন্তি তত্ৰ তিষ্ঠামি নাৰদ। মোৰ ভকত থকা জেগাতহে মই থাকো। তেতিয়াহ'লে ভগৱানে প্ৰভু মোক আকৌ আগৰ ঠাইলৈকে পঠাই দিয়া, হয় নাই? গতিকে বৈকুণ্ঠত স্বাৱলম্বী হৈ যায়, বৈকুণ্ঠত স্বাৱলম্বী, মুক্তি পালে আৰু কাৰো লগত কাৰো সম্পৰ্ক নাথাকে। সেইকাৰণে ভকতে স্বাৱলম্বী হৈ থকাটো নিবিচাৰে। মুক্তিটো নিস্পৃহা যিটো সেই ভকত কৰ্ণমূৰ ৰসময় মাগুহো ভকতি। আজি আমি এতিয়া ঈশ্বৰৰ কথা পাতি শুনি যিটো আনন্দ পাইছো, বৈকুণ্ঠত সেইটো সুখ নাই। সেইকাৰণে ভকতে মুক্তি নিবিচাৰে, কিন্তু মুক্তি নিবিচাৰিলেও মুক্তি পিছে পিছে ঘূৰি ফুৰে। এজন জ্ঞানী মানুহে, এজন চৰিত্ৰবান মানুহে কাকো ক'ব নালাগে মোক শ্ৰদ্ধা কৰিবা, মোক সন্মান কৰিবা। আৰু এজন দুষ্ট প্ৰকৃতিৰ মানুহে কাকো ক'ব নালাগে মোক অনাদৰ কৰিবা। গতিকে গুণত পূজা আপুনি নিবিচাৰিলেও পাব। ঠিক তেনেকৈ আপুনি যদি অজ্ঞানতা বিনাশ কৰে, অবিদ্যা নাশিলে আনো বিভূতি যতেক, ভকতৰ পিছে পিছে ফুৰয় প্ৰত্যেক, যদ্যপি দেশম্বে তাক স্পৃহা নকৰয়, তবু কোনো ভকতিয়ে তাক মিলাৱয়। আপুনি ভকতিৰ দ্বাৰা, পোহৰৰ দ্বাৰা আন্ধাৰটো আঁতৰাই দিয়ক। যেনেকৈ পোহৰ আহিলে আন্ধাৰ আঁতৰে, আমাৰ ভক্তি পোহৰে আমাক অজ্ঞানতাৰ পৰা মুক্ত কৰি দিব। তেতিয়া আপোনাৰ 5 প্ৰকাৰ মুক্তিয়ে মুখ লোৱা কৰি পিছে পিছে ঘূৰি ফুৰিব। ভকতে মুক্তি নিবিচাৰে, ভক্তি কৰিলে মুক্তি আপনা আপুনি পাব। হেন শুনি সুতত কৌনকে বিনাৱন্ত, আউৰ কিবা শুকত নিৰপতি কুশীলন্ত, শুনিতে উৎসুক আছে দুয়ো বৈষ্ণৱৰ, যেন ভৈল সংবাদক হিউ নিৰন্তৰ। এইখিনি কথা শুনাৰ পিছত সুতৰ পৰা কৌনকে পুনৰ প্ৰশ্ন কৰিলে যে ইয়াৰ বাদেও পৰীক্ষিত ৰজাক শুকে আৰু কিবা কথা কৈছিলে নেকি? সেই কথাও মোৰ শুনিবৰ কাৰণে ইচ্ছুক হৈছে, কাৰণ মানে শুনিতে উৎসুক আছে দুয়ো বৈষ্ণৱৰ। গতিকে মানে শুক আৰু পৰীক্ষিতৰ মাজৰ যিটো আলোচনা মোৰ শুনিবলৈ আৰু ইচ্ছা গৈছে। যেন ভৈল সংবাদক কহিও নিস্তৰ, তেওঁলোকৰ মাজত যিটো সংলাপ বা আলোচনা হৈছিল মোক কোৱা। এৰা আমি ক্ষণে নুশুনে কৃষ্ণ কথা, যিটোৱে হওক বা মাইকী মানুহে হওক, ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক, বাল্যই হওক বা বৃদ্ধই হওক, যদি ভগৱন্তৰ কথা নুশুনাকে তেওঁ সময়বিলাক পাৰ কৰিছে, তেতিয়াহ'লে তেওঁ ব্যৰ্থে আয়ুস পাৰ কৰিছে। যে আমাৰ এক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যায় বৃথা। এক ক্ষণ, চকুৰ 3টা টিপ মৰা সময়কণক এটা ক্ষণ বুলি কয়। সিমানকণ সময়ো নমস্কাৰ কিৰীতি যুগুত মাথা, ভাৰ ভৈলা তাৰ, মূৰটো থাকি যদি ঈশ্বৰ সেৱা নকৰো, নকৰিলো শিৰে মাধৱ নমস্কাৰ, ইটো মাথা গোট মূৰ ভৈলা মহাভাৰ। মানে মূৰটোত আমাক ঈশ্বৰ সেৱা কৰিব দিছে। যদি আমি ৰাতিপুৱা গধূলি ঈশ্বৰ সেৱা এটা নকৰো, সেইটো এনেই মহাভাৰহে কৰিলো, ইয়াৰ পৰা লাভ নহব। এৰাম কৃষ্ণৰ নকৰে কৰ্ম, যিটো হস্ত দুই, কংকন সহিতে সিটো সম হুই। গতিকে আমি যদি কৃষ্ণৰ এই হাত দুখন থাকোতে কৃষ্ণ কৰ্ম নকৰো, তেতিয়াহ'লে মৰা মানুহৰ হাতে ই আমাক বৈ থকা নিচিনা হ'ব বুলি কৈছে। কৃষ্ণৰ মূৰ্তিক যিটো নেদেখে অধম, তাৰ চক্ষু সন্মুখে মৈৰাৰ চকা সম। কৃষ্ণৰ ৰূপ নেদেখিলো, মানে যেন চিত্ৰ বিচিত্ৰ মৈৰাৰ ভাষে পাখি, প্ৰভুৰ ৰূপ নেদেখিলো পাইলো তেন আখি। গতিকে মৌৰাৰ যেনেকৈ চিত্ৰ বিচিত্ৰ পাখি থাকে, যে হৰিৰ ৰূপ নেদেখা চকুকেইটাও তেনেকুৱাই বুলি কৈছে, যে এতিয়া মৌৰাৰ পাখিহে আমি ভাৰ বলো। এৰা আমি কৃষ্ণৰ থানক যিটো নকৰে গমন, বৃক্ষৰ সদৃশতাৰ দুখানি চৰণ। আমাৰ ভৰি দুটা কিয় কাৰণে দিছে? যাবৰ কাৰণে। পাৱ দুয়ো আচন্তে নগৈলো ক্ষেত্ৰ স্থান, মূৰ পাৱ ভৈল বৃক্ষ শিপাৰ সমান। আমাৰ ভৰি দুখন আজিৰ নিচিনা পবিত্ৰ ঠাইলৈ যাবৰ কাৰণে দিছে। গতিকে আমি পবিত্ৰ ঠাইলৈ যদি ভৰি দুখন থাকোঁতেও, আহিব পৰা শক্তি থাকোঁতেও যদি নাহো, তেতিয়াহ'লে এই ভৰি দুখন কাৰ লগত তুলনা কৰিছে? গছৰ শিপা। গছৰ শিপা যেনেকৈ লৰচৰ নকৰে, মই ভৰি দুখন থাকি যদি লৰচৰ নকৰোঁ,
তেতিয়াহ'লে মোৰো অৱস্থা একেটাই হ'ব। এৰাম ভকতৰ পদৰেনো নলয়ে যিজন, জীৱন্ততে সখিটো মৃতক লক্ষণ। ভকতৰ পদৰেনো যদি আমি গ্ৰহণ নকৰোঁ তেতিয়াহ'লে আমাৰ মৰা মানুহৰ জীৱনহে আমি ধাৰণ কৰিলোঁ। কৃষ্ণ পদ তুলসীৰ নললে ঘ্ৰাণ, কাৰণটো নিশ্বাস যিটো মৃতক সমান। এতিয়া মানে কৃষ্ণ পদত তুলসীৰ নলৈলোহো ঘ্ৰাণ, জীৱনতে মৰিলো নাখা ভাতৃৰ সমান। যে এই কমাৰৰ ঘৰত মানে ঘৰত যিটো ভাতী মানে দি ফোচ ফাচ কৰি থাকে, গতিকে আমাৰ যদি নাকটো থাকোঁতে যদি হৰিপদ তুলসী ঘ্ৰাণ লোৱা নাই, আমাৰ অৱস্থাটো সেই ভাতৃৰ নিচিনাই হ'ব বুলি কৈছে। গতিকে আমি যেনেকৈ নাকেৰে সুগন্ধি লওঁ, এতিয়া ওচৰত ফুলনি বাগিচা এখন আছে, ধুনীয়া ফুলৰ বাগিচা এখন, বতাহে তাৰ গোন্ধটো লৈ আহিছে। এয়া অনুষ্ঠানৰ মাজলৈ আহিছোঁ। চলি আছে অনুষ্ঠান চাব। যজ্ঞেত শ্ৰীযুত বুনিয়াদেৱ অগণন ব্যক্তিগত মহামানী অনুষ্ঠানৰ মাজলৈ আহিছোঁ। চলি আছে অনুষ্ঠান চাব। যজ্ঞেত শ্ৰীযুত বুনিয়াদেৱ অগণন ব্যক্তিগত মহামানী। আমি আমাৰ সামৰ্থ্য অনুযায়ী আপোনালোকৰ হ'বলৈ ব্যৱস্থা কৰা হৈছে। সকলোখিনি আপোনালোকে যাতে গ্ৰহণ কৰে তাৰ বাবে মই এতিয়া সেৱা জনাইছোঁ। কৃষ্ণ। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। পৰম শ্ৰদ্ধাৰ কুমুক ডেকাৰ বাপৰ ঘৰত সুদূৰ লখিমপুৰ জিলাৰ পৰা আহি বাপজনাই যি আমাক ভাগৱত ব্যাখ্যা শুনালে, আমি নথৈ আনন্দিত হৈছোঁ। বাপজনাৰ আৰু আগন্তুক দিনত এই ধৰণে ভাগৱত ব্যাখ্যা শুনাই ৰাইজক যাতে ভকতিৰ দিশত আগুৱাই যাবৰ কাৰণে ঈশ্বৰে কৃপা কৰে, আমাৰ ফালৰ পৰা সেৱা জনাইছোঁ। লগতে এই কুমুদ ডেকা বাপৰ ঘৰত যিসকল বাপ বান্ধৱ আই মাতৃ আহি এই বাপজনাৰ শ্ৰীমুখে যি ভাগৱত ব্যাখ্যা শুনিলে, তাৰ কাৰণে মই কুমুদ ডেকাৰ হৈ বা আমাৰ ফালৰ পৰা আমি ধন্যবাদ জনাইছোঁ।